জাখৰণ নাম ধৰ্ম জনজাতি সমাজ অসম কেন্দ্ৰীয় ৬০তম বাৰ্ষিক অধিৱেশন মহাপালনাম ভাগ এইবাৰ মৰিগাঁও জিলা গেৰুৱা চৰাইহাগীত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। এটা বৃহৎ ধৰ্মীয় অনুষ্ঠানৰ মাংগলিক কাৰ্যসূচী তথা লাইখুঁটা স্থাপন কেনেকৈ কৰা হয় বা লাইখুঁটা কিয় স্থাপন কৰে, লাইখুঁটাৰ উদ্দেশ্য বা লক্ষ্য কি, এই বিষয়ে সবিশেষ আজি তথ্য আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি দেখাবলৈ চেষ্টা কৰিম। বিতংভাৱে এই ভিডিঅ'টোত আপোনালোকে দেখা পাব লাইখুঁটা কেনেকৈ স্থাপন কৰা হয়। ইতিমধ্যে আমাৰ পুৱাৰ প্ৰশংসা সামৰিছে আৰু পুৱাৰ প্ৰশংসা সামৰি ভকত বৈষ্ণৱসকলে চেলেং চাদৰ গামোচা আনি এই লাইখুঁটাত মেৰিয়াই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে আৰু এই প্ৰাৰ্থনাৰ মাজেৰে তেওঁলোকে লাইখুঁটাটোক দাঙি লৈ গৈ সেই জেগাত স্থাপন কৰিব। গতিকে আপোনালোকে চাই থাকক লাইখুঁটাটো কেনেকৈ স্থাপন কৰা হয় আজি আপোনালোকক দেখাম। আৰু লাইখুঁটা হৈছে এটা অনুষ্ঠানৰ বা এটা ঘৰ বনাওঁতে সেই ঘৰৰ মুঠ খুঁটা বা এটা ঘাই খুঁটা, যাক কেন্দ্ৰ কৰি গোটেই অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। এই লাইখুঁটা স্থাপন কৰিবলৈ আজি মৰিগাঁও, নগাঁও, হোজাই, কাৰ্বি আংলংকে আদি কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকলৰ আগমন ঘটিছে। এই লাইখুঁটাটো স্থাপন কৰিবলৈ লৈ যোৱা মুহূৰ্তত যেতিয়া কান্ধত তুলি লয়, ভকতসকলে এই লাইখুঁটাটোক এবাৰ কান্ধত ল'বলৈ পালে নিজকে বহুত সৌভাগ্যৱান বুলি ভাবে। আৰু লাইখুঁটাটো কান্ধত ল'বলৈ বহু ভকতে বহু দিনৰ পৰা সপোন পুহি ৰাখে, আশা পুহি ৰাখে যেন অকণমান সময়লৈ লাইখুঁটাটো কান্ধত লৈ পায় আৰু তেওঁলোকৰ বহু পুণ্য হয় বুলি তেওঁলোকে বিশ্বাস কৰে। বাপসকলে এনেদৰে কান্ধত তুলি লৈ লাইখুঁটাটো নিৰ্দিষ্ট স্থানলৈ লৈ গৈ স্থাপন কৰিব আৰু আইসকলে পিছে পিছে নাম জুৰি লাইখুঁটাটোক আগত লৈ সকলো বাপ বান্ধৱে কান্ধৰ সলাই সলাই গৈ নিৰ্দিষ্ট স্থানলৈকে গমন কৰে। ইজনৰ পিছত সিজন, সিজনৰ পিছত সিজন সকলোৱে এবাৰ এবাৰ কান্ধত ল'বলৈ চেষ্টা কৰে আৰু লাইখুঁটাটো গৈ এনেদৰে নিৰ্দিষ্ট স্থানত স্থাপন কৰা হয় আৰু আইসকলে পিছে পিছে নাম জোৰে ভকত বৈষ্ণৱসকলে নাচি বাগি মতলীয়া হৈ অনুষ্ঠান ভাগলৈকে গমন কৰে। ভকত মানেই হ'ল ভগৱান। শ শ ভকতৰ আগমনে এতিয়া চৰাইহাগীক ৰূপান্তৰিত কৰিছে স্বয়ং বৈকুণ্ঠপুৰীলৈ। হৰিনামৰ ধ্বনিৰে ভৰি পৰিছে গোটেই অঞ্চল। আকাশ বতাহ জলে স্থলে সকলোতে এতিয়া বৰ্তমান হৰিনামৰ ধ্বনি। হৰিনাম হৰিনাম হৰিনাম। এনেদৰে ভকত বৈষ্ণৱসকলে হৰিনামৰ ধ্বনিৰে আকাশ মুখৰিত কৰি নিৰ্দিষ্ট স্থান পোৱা মাত্ৰকেই ধূপ দীপ ধূনা জ্বলাই গুৰু বন্দনাৰে প্ৰাৰ্থনা জনাই লাইখুঁটা স্থাপনৰ দিশে আগবাঢ়ে। প্ৰাৰ্থনা সামৰি লাইখুঁটাক ভগৱানৰ ওচৰত অৰ্পণ কৰি গুৰুজনাৰ মহাসৃষ্টি খোল বাদ্য কান্ধত তুলি গুৰু ঘাট বাদন কৰে। গুৰু বাদ্য বাদন কৰি কেন্দ্ৰীয় মূল সমিতি বিষয়ববীয়া আৰু মহান আতাপ্ৰভুসকলক আদৰণি জনোৱা হয়। আদৰণি জনোৱাৰ পিছতেই মূল কাৰ্যসূচী লাইখুঁটা স্থাপনৰ দিশে আগবাঢ়ে। যেতিয়াই লাইখুঁটা স্থাপন কৰা হয় তেতিয়াই সকলো বাপ বান্ধৱে এচপৰাকৈ মাতি লাইখুঁটাক গুৰিত ভগৱানৰ নামত অৰ্পণ কৰে।